নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰিয়ংকা অন্য এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু নতুনকৈ যদি মোৰ ভিডিঅ'টো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমতে মই চচপেনটো বহাই লৈছোঁ। মই গাখীৰখিনি গৰম কৰি থৈছিলোঁ অলপ সময়। 1 লিটাৰ গাখীৰ মই দিছোঁ। কেইটামান কাজু বাদাম দিছোঁ। 1 খিলা তেজপাত দিছোঁ। আৰু কেইটামান খিচমিচ মই ধুই থৈছিলোঁ, আপোনালোকে নোধোৱাকৈও দিব পাৰে। সৰু চামুচেৰে মই 4 চামুচ চেনি দিম। এতিয়া মই গাখীৰখিনি অলপ গৰম হ'বলৈ দিম। গাখীৰখিনি গৰম হৈ গৈছে। দিম চেও মুখনি চকাৰে মই 3 চামুচ দিম। মই অইন ব্যৱহাৰ কৰা নাই, মুখনি চকাৰে দিছোঁ 3 চামুচ। এতিয়া অলপ সময় লৰাই থাকিম, সিজিবলৈ দিম। ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকিব। আপোনালোকে যদি ঘৰত ঘিউ থাকে, ঘিউ 1 চামুচ দিব পাৰে। এতিয়া কম জুইত অলপ সময় সিজি থাকিবলৈ দিম। আপোনালোকে ঘৰত এবাৰ বনাই চাব। যদি খাই ভাল পায় তেনেহ'লে কমেণ্ট বক্সত জনাব। এয়া মোৰ ৰেচিপিটো হৈ গ'ল। এতিয়া মই চুইচটো অফ কৰি দিছোঁ আৰু এইটো মই দেখিছেনে, ইয়াত মই বাকি দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল। আজিলৈ মই আহিছোঁ। মোৰ ভিডিঅ'টো ইমানলৈয়ে আছিল। আজিলৈ আহিছোঁ। বাই বাই।